নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল। আৰু আজি এটা অন্য ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু বৰ্তমান আছোঁ মই ক্লাছৰুমত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত, আমাৰ কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্টত। আৰু অহা শনিবাৰে মানে 10 তাৰিখে ফ্ৰেছাৰ্ছ আছে। আজি 8 তাৰিখ। তো ফ্ৰেছাৰ্ছৰ কাৰণে কামবিলাক কৰি আছোঁ। এইফালে লগত আছে প্ৰিয়ংকা, এইফালে আছে মুকুতা, এইফালে আছে পুলক, এইফালে আছে মাছিদুৰ আৰু বাকীবিলাকো আছে। সেইফালে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ কাম কৰি আছে। আৰু পুলকতে ইয়াতে মানে এইবিলাক ডিজাইনিঙৰ কাম কৰিছে। লাই কিবা কিবি এইবিলাক মানে লগোৱা হোৱা নাই, এতিয়াও লগোৱা হ'লে ভালকৈ দেখাম আপোনালোকক। এইফালে বনাই আছে, এইবিলাকো কিবা কিবি ডিজাইন কৰিব ইয়াতে, এতিয়া হোৱা নাই, হ'লে দেখাম। আৰু এইফালে আছে, এইফালে মানে এখন চেল্ফি, এইটো কি আছিলে দেবা? অঁ আচ্ছা, ফটো প'ষ্ট, ফটো ফ্ৰেম এটা বনাই আছে। ইয়াতে হোৱা নাই বাৰু, আধা হৈছে। আৰু এতিয়া লাগি আছে আমাৰ এয়া ৱাহিদুৰ, দেৱা, নিবিৰ আৰু এইফালে এই দৃষ্টি, এয়া দৃষ্টি বনাই আছে। আৰু বাকী কি কৰি আছে দেখাই আছোঁ বলক। এইফালে ত' যোৱাকালি এনেই অলপ চলপ কিবা কৰিলোঁ, আৰম্ভ কৰিছিলোঁ। আজি কামবিলাক আৰম্ভ কৰিছোঁ। আৰু এইফালে গিফ্টবিলাক পেকিং কৰি আছে এয়া পুলকে। গিফ্ট মানে আমাৰ ছুপাৰ চিনিয়ৰবিলাক দিয়া হ'ব। গিফ্টত কি আছে খুলি চাওঁ। আচলতে এইবিলাক মানে চিনিয়ৰে খুলিব লাগে, কিন্তু এনেই অলপ দেখা দিছোঁ আৰু। তো ইয়াতে কিবা কিবি লিখা আছে ফেয়াৰৱেলৰ কাৰণে, মানে যিহেতু ফ্ৰেছাৰ্ছ আৰু ফেয়াৰৱেল দুটা হ'ব। তো আৰু এটা বস্তু আছে ইয়াতে ভিতৰত, ইয়াতে কাপ চাপ আছে চাগে। এয়া কাপ আছে, নুখুলো আৰু এইটো ভালকৈ। এনেকৈ আমাৰ বেটছটোৰ সকলোবিলাক আহি একেলগে চবে এনেকৈ ফ্ৰেছাৰ্ছৰ কাৰণে নিজৰ নিজৰ কামবিলাক কৰি আছে। আৰু এইফালে আছে জয়ব্ৰত, কাগজত কিবা গোল গোল কৰি আছে। এইফালে আসিফ এণ্ড উজ্জ্বল কিবা কাটি আছে। আৰু এইফালে আছে এয়া ফ্ৰেছাৰ্ছ, মানে মিষ্টাৰ ফ্ৰেছাৰ্ছ আৰু মিছ ফ্ৰেছাৰ্ছ দিয়া হ'ব ন, তাৰ কাৰণে আমি ৰেডি কৰি আছে তাত। মানস কিলাৰ লুক, নাচিমা আৰু ছিনিয়ৰ বেটছৰ ফটোবিলাক মানে দিয়া হ'ব এনেকৈ জুনিয়ৰ্ছখিনিয়ে ফ্ৰেছাৰ্ছত গান গাব, তো তাৰ বাবে প্ৰেক্টিচ কৰি আছে। আৰু এইফালে চলি আছে আমাৰ বিহুৰ প্ৰেক্টিচ, মানে জুনিয়ৰ্ছখিনিয়ে ফ্ৰেছাৰ্ছত বিহু হুঁচৰি বুলি ক'ব নোৱাৰি, ল'ৰা ছোৱালী কম আছে, বিহুৰ পাৰফৰ্ম এটা কৰিব। আৰু মই সিহঁতৰ লগত ঢোল বজাম, কিন্তু মই আচলতে ঢোল বজাব একেবাৰে ভালকৈ নাজানো। জাষ্ট কেইদিনমান আগত অলপ শিকিছিলোঁ, আৰু তাকে চেষ্টা কৰিছোঁ, কি হয় নাজানো। আৰু এয়া প্ৰেক্টিচ চলি আছে আমাৰ। ইমান টাইম ঢোলৰ প্ৰেক্টিছত আছোঁ, দেখা পালে মানে কালি মই ঢোল বজাম। আগতে ঢোল বজাই পোৱা নাই একেবাৰে, জাষ্ট অলপ শিকিছোঁহে। আৰু এনেকৈ বজাম। আৰু সিহঁতে ইফালে ওপৰত কি কৰি আছে চাওঁ অলপ, কিমানখিনি ডিজাইন কৰা হ'ল। তো সিফালে চবেই কিবা কিবি কামবিলাক কৰিছে, ডিজাইন কৰি আছে। আৰু এইফালে বেলুন ফুলাই আছে, বৰ ভালকৈ হ'লে দেখা আপোনালোকক। কালিহে আচল ফ্ৰেছাৰ্ছ, আজি জাষ্ট চবেই কামবিলাক কৰি আছে। চাওক বেলুন, কেৱল বেলুন মাখান লগোৱা হোৱা নাই, এতিয়া লগাম। ফুলিলোঁ। আৰু এই ৰিঞ্জি কি কৰি আছা তই? এইটো কি বেলুন ফুলাই? এইটো বেলুন ফুলাই কাম নাই, মুখাৰী ফুলাই ভাল তাতকৈ। আমাৰ মানে কালি ফ্ৰেছাৰ্ছ মানে পুৰা ৰেডি কৰি আছে। আৰু এইফালে জ্যোতিষ্মান, এইফালে প্ৰিয়ংকা, এয়া দৃষ্টি পুৰা পৰে আকৌ চাউণ্ড বাজি আছে বহুত। আৰু এইফালে জ্যোতিষ্মান, এইফালে ৰিঞ্জি, আৰু আমাৰ এই বেকগ্ৰাউণ্ডটো চাওক, কালি ভালকৈ দেখাই আছোঁ, আজি বহুত ভালকৈ। পিছফালে আকৌ চেল্ফি ষ্টিক, মানে কিবা ফটো গোটেই ৰাইজ আছে। আধা ৰাইজ গ'ল, মানে দিনতে কাম চাম কৰি গ'ল, আৰু এতিয়া কৰি আছে। আজি গোটেই ছেটআপটো নেদেখাওঁ, কালি দেখাই আছোঁ। ফ্ৰেছাৰ্ছ নৱগত আদৰণি সভা। আৰু যেতিয়া কোনো এখন কলেজত বা ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা যায়, তাৰপিছত এডমিশ্যন লোৱাৰ পিছত অপেক্ষা কৰি থকা আটাইতকৈ মানে উদযাপন কৰা প্ৰগ্ৰেমটোৱে হ'ল ফ্ৰেছাৰ্ছ, এয়া নৱাগত আদৰণি সভা। আৰু আজি আমাৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ, এয়া কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্টৰ। আৰু
ইমান দিনৰ পৰা ইমান আগলৈকে ভিডিঅ'বিলাক চাই আহিলে আপোনালোকে দেখা পাই আহিছে এনেকৈ আমি মানে আয়োজন কৰি আছিলোঁ আৰু আজি ফাইনেলি দিনটো আহি পৰিল আৰু সেয়া চাওক পিছফালে ডেক'ৰেশ্যন কৰিছে কালি প্ৰায় 9টা 10টালৈকে আছিলোঁ ইয়াতে এয়া চাওক এইবিলাক কালি ৰাতি সজাই আছিলে আৰু এতিয়া অলপ ভিতৰলৈকে যাই কিনে দেখাই আছোঁ কালি বনাইহে আছিলোঁ ফ্ৰেছাৰ্ছ কাম ফেয়াৰৱেল আচলতে আজি ফ্ৰেছাৰ্ছো হয় আৰু ফেয়াৰৱেলো হয় কাৰণ আমাৰ যিসকল ছিনিয়ৰ দাদা বাইদেউসকল আছিলে তেওঁলোকক ফেয়াৰৱেল দিয়া হোৱা নাছিলে আৰু আমাৰ ডিপাৰ্টমেণ্টত মানে কি হয় ফ্ৰেছাৰ্ছ আৰু ফেয়াৰৱেল দুটা একেলগে পতা হয় তেতিয়া মানে কি হয় তিনিটা বেটছ আমাৰ ছিনিয়ৰ বেটছ ছুপাৰ ছিনিয়ৰ বেটছ আৰু জুনিয়ৰ বেটছ তিনিটা বেটছ একেলগে লগ হ'ব পাৰে একেলগে চিনাকি হ'ব পাৰোঁ তো এই ফ্ৰেছাৰ্ছ আৰু ফেয়াৰৱেল একেলগে পতা হয় আৰু এতিয়া বাৰু কোনো আহি পোৱা নাই এইফালে আমাৰ ডিয়াৰ আহি পাইছে কেৱল আৰু ঋতুৰাজ আৰু আহিব লাহে লাহে গতিকে দেখাই আছোঁ চাই থাকক আজি বহুত কিবাকিবি প্ৰগ্ৰেম হ'ব বহুত কিবাকিবি এনজয়মেণ্ট হ'ব সকলোবিলাক দেখাই আছোঁ আপোনালোকক কেৱল চাই থাকক আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ তো জ'চটো বেলেগ অলপমান আমাৰ পূৰা ৰেডি ছেট আৰু এয়া পিছফালে চব তো জুনিয়ৰখিনি আহি আছে আমি ৱেলকাম কৰি আছোঁ একফালৰ পৰা আৰু দেখাই আছোঁ আহক আহি আছে Welcome. Welcome. Welcome, sir. Thank you. So finally juniors-খিনি গোটেইখিনি আহিলে ফ্ৰেছাৰ্ছত আৰু ছাৰ বাইদেউসকলেও আহিছে কেৱল ছিনিয়ৰ্ছখিনি আহি পোৱা নাই আহি আছে লাহে লাহে আৰু এতিয়া আমাৰ ফ্ৰেছাৰ্ছ আৰম্ভ কৰিম আৰু এয়া আমাৰ ডিপাৰ্টমেণ্টৰ HOD ডক্টৰ অঞ্জনা কাকতি মহন্ত বাইদেউ বন্তি প্ৰজ্বলন কৰিলে আৰু এতিয়া আমাৰ জুনিয়ৰ্ছখিনিয়ে আমাৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি যিটো এনথেম জিলিকাব লুইতৰে পাৰ সেইটো পাৰফৰ্ম I have graduated from Practice College and I am currently studying. Welcome to all of you. So as student of this department, so I expect that all of you will be
আৰু এতিয়া আমাৰ বিহুটো পাৰফৰ্ম কৰা হ'ব ইমান বাৰু ভালকৈ নাজানো একো কোনোৱে নাজানে আমাৰ জাষ্ট চেষ্টা এটা কৰিছোঁ হয়তো কিবা কিবি ভুল ভ্ৰান্তি হ'ব পাৰে তো চাই থাকক আৰু কি হয় কি ক'ব সৌৰভ দা আজি ফ্ৰেছাৰ্ছ কাম ফেয়াৰৱেল হ'ব এক্সপিৰিয়েঞ্চ কওক আপোনাৰ এক্সপিৰিয়েঞ্চ কওক এক্সপিৰিয়েঞ্চ বহুত ভাল আছিলে আৰু ভাল লাগিছে আহি কিনে আৰু এৰেঞ্জমেণ্টখিনি যিমান কৰিছে বহুত ভাল আছিলে থেংক ইউ এপ্ৰিচিয়েট কৰিব বাইদেউ যে এফৰ্ট দিছে থেংক ইউ আপোনালোকক মিছ কৰিম বহুত হ'ব দিয়া আমিও মিছ কৰিম দাদা বা কি ক'ব আপোনালোকে আজি ফেয়াৰত আহি কেনেকুৱা লাগিল আমাৰ ফৰ্মেল ফ্ৰেছাৰ্ছ হৈ গ'ল কমপ্লিট এতিয়া আচল ফ্ৰেছাৰ্ছ আৰম্ভ হ'ব ইনফৰ্মেল ফ্ৰেছাৰ্ছ আৰু ইনফৰ্মেল ফ্ৰেছাৰ্ছত কি হয় আপোনালোকে গম পাই থাকিব আৰু প্ৰগ্ৰেমো আছে বহুত কিবা কিবি এইফালে আছে জ্যোতিষ্মান মানস এয়া পুলক বিনয় মাষ্টৰ আমাৰ সকলোৰে মৰমৰ বিনয় মাষ্টৰ ইয়াতো আমাৰ চিয়া বুলি কওঁ আমি চবে মৰমতে কোৰ্ছ ৰিপ্ৰেজেণ্টেটিভ ক্লাছ ৰিপ্ৰেজেণ্টেটিভ ক্লাছ বাদে তুমি কোৰ্ছৰে ৰিপ্ৰেজেণ্টেটিভ আচ্ছা কোৰ্ছ মানে এতিয়া এক্স চিয়াৰ মানে ফাৰ্ষ্ট চেমত থাকোঁতে জুনিয়ৰ থাকোঁতে চিয়াৰ আছিলোঁ এতিয়া মানে সিহঁতৰ বেলেগ চিয়াৰ এইটো আৰু বাকী কি ক'বা আজি এতিয়াও আমাৰ কাৰণে চিয়াৰ এতিয়া হ'ব গম পাইছি আৰু কেইবাৰ কোৱা তাৰ এতিয়া আজি বহুত ভাল লাগিল এই ভাল ঢোল বজাইছে আজি সেই ঢোলটো চাব পাবই আজি ঢোলটো একদম পুৰা তাক দিন পুৰা ভাল বজাইছে বাকী চাই থাকক আৰু মজা মজা আমাৰ লগকেইটা আমাৰ ইফালে আমাৰ লগকেইটা এয়া উজ্জ্বল কি বৃষ্টি বনাই তুমি আৰু এইফালে অভিজিত তাৰপিছত আমাৰ এইফালে গোবিন প্ৰকাশ থেংক ইউ মাছুদুৰ ভাই আৰু এইফালে আছে আমাৰ क्या यहाँ पे बारिश हो रहा है क्या यहाँ पे बारिश हो रहा है নৱনীতা অৰিজিনেল মেঘালয়ৰ হয় মানে ভালকৈ অসমীয়া বুজি নাপায় আমি অসমীয়া বুজি পালে बुझी पाइছো আৰু কি তো এতিয়া আমাৰ ইনফৰ্মেল ফ্ৰেছাৰ্ছ আৰম্ভ হৈছে ভিতৰত আছে চববিলাক গতিকে বলক ভিতৰলৈকে যাওঁ তোমালোকৰো দেৰি হ'ব আমাৰো দেৰি হ'ব ঠিক আছে ইয়াতে অহাৰ পিছত তাৰপিছত তোমাক ইণ্ট্ৰ' দিব লাগিব
to just hold your hand and ask that if you want to spend the rest of your life with me. আৰু এনেকৈ বহুত কিবা কিবি হ'ল, সকলোবিলাক মানে ভিডিঅ' কৰা নাই। আৰু শেষত এয়া আমাৰ জুনিয়ৰ্ছ পীযুষ শৰ্মা মিষ্টাৰ ফ্ৰেছাৰ্ছ আৰু এয়া অনামিকা বসুমতাৰী মিছ ফ্ৰেছাৰ্ছ পালে। তো দুজনলৈ কংগ্ৰেচুলেশ্যন। আজি ফ্ৰেছাৰ্ছ শেষ খবৰ হ'ল আৰু ভিতৰত বহুত হাল্লা হৈছে, সেইকাৰণে বাহিৰত ওলাই আহি অলপ ব্লগ বনাই আছোঁ। আৰু এতিয়া বেলেগ নাই আৰু এণ্ডিং যিহেতু চবেই নাচিব, গতিকে বলক। Oh,